হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল N20 ট্ৰানজিট। এই ভিডিঅ'টিত ৰুবিক্স কিউবটি একেবাৰে সম্পূৰ্ণ কৰাৰ কেনেকৈ সম্পূৰ্ণ কৰে সেই বিষয়ে এই ভিডিঅ'টিত দেখুওৱা হৈছে। গতিকে ভিডিঅ'টি চাওক আৰু শিকক। এইটো হৈছে একেবাৰে অন্তিম তথা শেষৰ লেয়াৰ। গতিকে কেনেকৈ মিলাই এইটো চাওক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব। চাওক, আমি 2 নম্বৰ লেয়াৰটো মিলালোঁ আগৰ ভিডিঅ'টিত, প্ৰথম আৰু দ্বিতীয় এনেকৈ মিলালোঁ। এতিয়া হৈছে আমাৰ এই তৃতীয় লেয়াৰটো। এনেকৈ ধৰিব নালাগিব, বস্তুটো এনেকৈ ধৰিব লাগিব। এই বস্তুটোত বহুত মন কৰিবলগীয়া কথা আছে। এই তৃতীয় লেয়াৰটোত এইটো এনেকৈ বগাটো এনেকুৱা হৈ আছে, এনেকুৱা হৈ নাথাকিবও পাৰে। ইয়াতে অকল বগাটো থাকিব, বাকীকেইটাত বগা নাথাকিবও পাৰে। এইফালে থাকিব পাৰে, এইফালে থাকিব পাৰে, এইফালে থাকিব পাৰে, এইফালে যিকোনো ঠাইত থাকিব পাৰে এইফালে। গতিকে এই বস্তুটো মন কৰিব লাগিব। এইটো গতিকে এনেকুৱা এটা বিয়োগ চিন হৈ আছে, মানে মাইনাছৰ নিচিনা এটা মাইনাছ হৈ আছে। আৰু এইটো সদ্যহতে প্ৰথম অৱস্থাত আমি প্লাছ কৰি ল'ব লাগিব, এনেকুৱা যোগ চিন এডাল কৰি ল'ব লাগিব। ঠিক আছে, এইটো গতিকে এডাল বিয়োগ চিন হৈ আছে। এই বিয়োগ চিনডাল এনেকৈ ধৰিব লাগিব। এইটো এনেকৈ ধৰিলে নহ'ব, এইটো সদায় এনেকৈ ধৰিব লাগিব। ধৰি লৈ এনেকৈ ধৰক। এইটো আপোনাৰ সন্মুখৰ ছাইড, এইটো আপোনাৰ সোঁফালৰ ছাইড, এইটো বাওঁফালৰ ছাইড, এইটো পিছফালৰ ছাইড, এইটো ওপৰৰ ছাইড, এইটো তলৰ ছাইড। এইটো সন্মুখৰ ছাইডটো আপুনি প্ৰথম অৱস্থাত এনেকৈ ঘূৰাই দিয়ক। তাৰপিছত আঘাতৰ ছাইডটো এনেকৈ ঘূৰাই দিয়ক। তাৰপিছত ওপৰৰ ছাইডটো এনেকৈ ঘূৰাই দিয়ক। তাৰপিছত আকৌ এইটো এনেকৈ ঘূৰাই দিয়ক, আঘাতৰ ছাইডটো। তাৰপিছত ওপৰতো এনেকৈ দি দিয়ক। তাৰপিছত আপোনাৰ এইটো এনেকৈ ঘূৰাই দিয়ক। ঠিক আছে, হৈ গৈছে চব পানে ঠিকে আছে। আৰু লগতে এইটো এটা যোগ চিন হৈ গ'ল। ঠিক আছে, এইকেইটা চিন্তা কৰিব নালাগে, প্ৰথম অৱস্থাত এইটো চিন্তা কৰিব লাগিব। ঠিক আছে, হৈ গ'ল। ইয়াৰ পিছত এইটো যিটো মাজৰ ৰং আছে, মাজৰ চব ছাইডৰ, চাৰিওটা ছাইডৰ মাজৰ ৰংটো মিলাব লাগিব। গতিকে মিলি আছেনে নাই? এইটো মিলি আছে, এইটো মিলি আছে, বাকী এইটো মিলা নাই, এইটো মিলা নাই। এইটো ইফালে আহিব লাগে, এইটো ইফালে যাব লাগে। ঠিক আছে, গতিকে এই দুটা গতিকে মিলিছে, এই মিলা বস্তুকেইটা এনেকৈ ধৰক। মিলা এটা আপোনাৰ বাওঁফালে ৰাখক, এটা আপোনাৰ পিছফালে ৰাখক, মানে সেইফালে ৰাখক, আপোনাৰ সন্মুখৰ ফালে নহয়। ঠিক আছে, এনেকৈ ধৰক। ধৰি আপুনি ইয়াতে বহুত মন কৰিবলগীয়া কথা আছে, আপোনালোকে চাওক। এইটো মিলাবৰ কাৰণে এইটো এনেকৈ দিয়ক, এনেকৈ 2 পাক দিয়ক, এনেকৈ দি দিয়ক, এনেকৈ দিয়ক, এনেকৈ উঠাই দিয়ক, এনেকৈ দি দিয়ক। এইটো মিলি গৈছে, এনেকৈ থৈ দিয়ক। ঠিক আছে, এইবাৰ এইটো এনেকৈ মিলাই চাওক, মিলিছেনে নাই। এইটো মিলিছে, এইটো মিলি গৈছে, এইটো মিলি গৈছে, এইটো মিলি গৈছে, লগতে এই যোগ চিনটো ইয়াতে ৰৈ গৈছে। ঠিক আছে, আপুনি মই যেনেকৈ কৈছোঁ তেনেকৈ মনত ৰাখি আপুনি কামটো কৰক। মই পিছত আকৌ দিম, মানে এইটো যে দেখুৱাইছিলোঁ প্ৰথম অৱস্থা, এইটো মাইনাছ চিন এটা হৈ আছে, বা প্লাছ চিনেও হৈ থাকিব পাৰে কেতিয়াবা মিলাওঁতে, বা এনেকুৱা এল হৈ থাকিব পাৰে, এনেকুৱা হৈ থাকিব পাৰে, এনেকুৱা হৈ থাকিব পাৰে, যিকোনো হ'ব পাৰে। সেইবিলাক ভিডিঅ' মই দেখুৱাম, আপোনালোকে কমেণ্টত মোক জনাব। ঠিক আছে, এতিয়া চাওক, এই মাজৰ ৰংকেইটা গতিকে মিলি গৈছে, আৰু লগতে প্লাছটোও মিলি আছে। ইয়াৰ পিছত আপুনি চাব এই কণাৰ বস্তুকেইটা, কণাৰ ৰংকেইটা, এই বস্তুটো ইয়াত ঠিক ঠাইত আছেনে নাই। হয়তো ৰংটো ইফাল সিফাল হৈ থাকিব পাৰে, কিন্তু ঠিক ঠাইত থাকিব লাগিব। এনেকৈ ঠিক ঠাইত থাকিব লাগিব, কিন্তু এই বস্তুকেইটা চাব লাগিব এতিয়া ঠিক ঠাইত আছেনে নাই। এই বস্তুটো চাওক, নীলা, কমলা, বগা। ইয়াতে বগা আছে, কিন্তু ৰঙা, সেউজীয়া, এইটোতো নহ'ব। এইটো চাওক, নীলা, ৰঙা, বগা। তো বগা আছে, সেউজীয়া আছে, কমলা আছে, এইটো নহ'ব। ইফালে আছে সেউজীয়া, ৰঙা, বগা, বগা, নীলা, কমলা, এটাও ঠিক নাই। গতিকে এইটো এনেকুৱা কৰি ধৰক, আপুনি যিকোনো ঠাইত ধৰক, এনেকৈ ধৰি আপুনি এইটো বাওঁফালৰটো এনেকৈ ঘূৰাই দিয়ক, এনেকৈ দিয়ক, এনেকৈ দিয়ক, এনেকৈ দিয়ক। এইটো মিলি গৈছে, এইটো নমাই দিয়ক, আকৌ এই বগাটো মিলাই দিয়ক, এনেকৈ নমাই দিয়ক। ঠিক আছে, তাৰপিছত এইটো আকৌ সেই মাজৰ চিনটো মিলাই দিয়ক, এনেকৈ মিলি গৈছে। এতিয়া চাওক কোনকেইটা মিলিছে। সেউজীয়া, এইটো সেউজীয়া,
ৰঙা বগা সেউজীয়া বগা ৰঙা এইটো ঠিক ঠাইত আছে মাত্ৰ ৰংকেইটা ইফাল ইফাল হৈ আছে মিলাব লাগিব আৰু লগতে এইটো চাওক এইটো মিলা নাই এইটো মিলা নাই আৰু লগতে এইটোও মিলা নাই লগতে এইটোও মিলা নাই অকল মিলিছে এইটো ঠিক আছে এইটো যিগতিকে মিলিছে এইটো আপোনাৰ এইটো চাইড ৰাখক মানে সন্মুখৰ ফালত আৰু সোঁফালত ৰাখক এনেকৈ ঠিক আছে আকৌ সেই আগতে মই যেনেকুৱাকৈ ঘূৰাইছিলোঁ এতিয়া সেনেকুৱাকৈ ঘূৰাওক এনেকৈ দিয়ক তাৰপিছত এনেকৈ দিয়ক তাৰপিছত এনেকৈ দিয়ক এইটো এনেকৈ নমাওক এইটো এনেকৈ দি দিয়ক এইটো মিলি গৈছে আকৌ নমাই দিয়ক এইটো আকৌ এনেকৈ ৰংটো মিলাই দিয়ক মাজৰ ৰংটো ঠিক আছে কেইটা মিলিছে চাওক এইটো অট'মেটিক মিলি গৈছে এতিয়া কমলা সেউজীয়া বগা তাৰপিছত নীলা কমলা বগা এইটো ঠিক ঠাইত আহি পাইছে নীলা কমলা বগা এইটো নীলা ৰঙা বগা নীলা ৰঙা বগা এইটো ঠিক ঠাইত আহি পাইছে এইটো মিলি গৈছে কমলা কমলা বগা বগা ৰঙা ৰঙা ঠিক আছে এইটো যিগতিকে মিলি গৈছে এতিয়া আপুনি এনেকৈ ধৰক এইটো যিগতিকে মিলিছে সম্পূৰ্ণ এইটো আপুনি এনেকৈ বাওঁহাতে ৰাখক এইটো সন্মুখৰ ফালে ৰাখি এনেকৈ ৰাখক এইটো এটা হিচাপ কৰক আপুনি মানে ইয়াত বগাটো আহি পালে আপুনি সেইটো বন্ধুৰে মই আপোনাক দেখুৱাই আছোঁ চাই লওক আপোনালোকক এনেকৈ নমাওক এনেকৈ দিয়ক এনেকৈ উঠাওক এনেকৈ দিয়ক এনেকৈ নমাওক এনেকৈ দিয়ক এনেকৈ উঠাই দিয়ক এনেকৈ দিয়ক এনেকৈ যেতিয়ালৈকে বগাটো ইয়াত নাহে তেতিয়ালৈকে এইটো আহি গৈছে এইটো উঠাই দিয়ক আকৌ তলতে এনেকৈ ৰাখি দিয়ক ইয়াতে ঠিক আছে এইটো কিবা গণ্ডগোল হৈছে কোনো কথা নাই এইটো এনেকুৱাকৈ নধৰিব এনেকুৱাই ধৰি থাকক মাত্ৰ ওপৰতো এনেকৈ এইটো কোণাত আনি লওক এতিয়া আকৌ এনেকৈ ধৰক আৰু আকৌ সেইটোকে কৰক এনেকুৱা চাই থাকক আপোনালোকে যেতিয়ালৈকে বগাটো তাত নাহে তেতিয়ালৈকে এইটো কৰি থাকিব লাগিব যদি কিবা বুজি নোপোৱা আছে আপোনালোকে মোক কমেণ্টত জনাব মই আপোনালোকক বুজাই দিম ঠিক আছে এইটো বগাটো আহি গৈছে এইটো উঠাই দিলোঁ আকৌ এইটো ইয়াত দি দিলোঁ চাওক এইটো আগৰ নিচিনা হৈ গ'ল অমিল হৈ গ'ল কোনো কথা নাই এইটো এনেকৈ দি দিয়ক আপোনাৰ ফালে লৈ আহিব আৰু আগ হাতত এনেকৈ সহা ফালে এনেকৈ দিয়ক এনেকুৱা চাই থাকক আপোনালোকে যেতিয়ালৈকে বগাটো মানে ইয়াৰ লগত নাহে আৰু এনেকুৱাকৈ এইটো আহি গৈছে দেখিছে এইটো উঠাই দিলোঁ ঠিক আছে এইটোও মিলি গ'ল এতিয়া এইকেইটা এনেকৈ মিলাওক আৰু লগতে এনেকৈ মিলাই দি দিলোঁ এনেকৈ মিলাই দি দিলোঁ এইটো মিলি গৈছে এইটো মিলি গৈছে এইটো মিলি গৈছে এইটো ঠিক আছে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে মোক কমেণ্টত জনাব প্লিজ নাপাহৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব ঠিক আছে মই যি বগাটো যে এনেকুৱা মাইনাছৰ নিচিনা চিন এটা হৈ আছিলে সেইটোৰ ওপৰত মই ভিডিঅ' এটা বনাই আছোঁ আপোনালোকক দেখুৱাইছোঁ যিকোনো থাকিব পাৰে ইয়াতে এইটো কেনেকৈ মিলোৱা হয় সকলোতকৈ টান হৈছে এই 3 নম্বৰ লেয়াৰটো এইটোৰ ওপৰত মই ভিডিঅ' বনাম আপোনালোকে জনাব ঠিক আছে ধন্যবাদ